हेलो फ्रेंड्स गुड मर्निंग आपन सकलोके रबिन इनफर्मेशन स्वागतम जानाइছো जुआकाली এটা বস্তু অর্ডার মানে আগতে দিছো অর্ডারটো जुआकाली আহি পাইছে এটো হল বয়া M1 মাইক আৰু হেতু আজি আনবক্সিং কৰিম এইখনে হেই মাইক আজি আনবক্সিং কৰি দেখাম আপোনালোকক ব্লগ এদাৰে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ওয়েট তাৰ আগতে এটা কথা যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থওক যাতে আপোনালোকৰ কোনো ধৰণৰ ভিডিও মিছ কৰি নাযায় তো এইটো কাটিলো এইটো পেকিংটো খুব ভাল আৰু কাৰ্টনৰ ভিতৰত দিছে যাতে বেয়া নহয় আৰু বস্তুটো যি অৰ্ডাৰ দিয়া হয় যে ভালকে আহি পায় আৰু এইটো হল আপোনাৰ এই ৰিসিপ্ট সব এড্ৰেছ লিখা আছে বিলিং এড্ৰেছ শিপিং এড্ৰেছ সব লিখা আছে এইটো ৰাখিলো এবাৰ আপোনাৰ এইটো হল বয়া M1 মাইক খুবই ভাল পেকিংও ভাল বস্তুটোও ভালে হ'ব আগতেও যেহেতু একবাৰ মই ব্যৱহাৰ কৰি চাইছো ভালে হ'ব ভালে বাহিৰ হ'ব খোলাটো বহুত দিগদাৰ কোন ফালে দি খুলো এইটো বহুত টাইট কে লগোৱা আছে ফ্লিপকাৰ্টৰ এটোৱে ভাল যেনেকৈ বস্তু পেকিং খুব ভালকে দিয়ে আৰু এটো তো আপোনাৰ কোম্পানীৰ পৰা আহিছে কিন্তু এটো ভাল টাইট পেকিং আৰু চাও ভিতৰৰ পৰা কি ওলাই এটো হল আপোনাৰ এটো হল ওয়ারেন্টি কার্ড কাস্টমার নেম কাস্টমার এড্রেছ সব লিখা আছে এইটো হল ম্যানুয়াল বুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে থাকক এইটো জানো এইটো আপোনাৰ ভাল আর মনা দিছে জামনাৰ ভিতৰতে থাকব এইটো হল আপোনাৰ বয়া M1 মাইক খুব দীঘল হয় বহুত দীঘল মাইকটো এইটো আপোনাৰ যাতে বেয়া নহয় বস্তুটো সেইকাৰণে দি দিছে এইটো আপোনাৰ আছে যাতে কেমেৰা লোৱাৰ কাৰণে আৰু এইটো মাইকটো খুব ভাল আৰু বহুত দীঘল ইয়াৰে যেটো তাৰটো ওয়্যাৰটো বহুত ডাঙৰ থাকে DSLR কেমেৰাটো ব্যৱহাৰ কৰিব পাৰি স্মাৰ্টফোনতো ব্যৱহাৰ কৰিব পাৰি আৰু এইটো যেটো দিছে আপোনাৰ এইটো DSLR যেতে ব্যৱহাৰ কৰা হয় তেতিয়া আপোনাৰ লগাব লাগে DSLR যেতে ব্যৱহাৰ হয় তেতিয়া এইটো কামত দিয়ে এইটো এই বস্তুটো ইয়াৰ ভিতৰত সৰু এটা ব্যাটাৰিও দেখা পাই আছো ব্যাটাৰিটো আপোনাৰ এই যেতিয়া DSLR লাগে ইউজ হয় তেতিয়া আপোনাৰ এটো ব্যাটাৰিটো ব্যৱহাৰ কৰিব লাগে নহলে আৰু দৰকাৰ নাই আৰু ৰাখি দিলো এটো মোৰ দৰকাৰ নাই থাকক এটো আপোনাৰ এই ক্লিপটো তো এইখন মাইক সাউন্ড রেকর্ডিং কাৰণে খুব ভাল মাইকখন আর বাহিৰত বৰ্তমান যেহেতু বৰষুণ হৈ আছে তাৰ শব্দ বহুত বৰষুণৰ বহুত শব্দ হৈ আছে তাৰ কাৰণে অলপ সাউন্ডৰ বৰষুণ সাউন্ড আহি আছে সাউন্ড কোৱালিটি ভাল মই আগতেও ব্যৱহাৰ কৰিছিলোঁ এই মাইক খুব ভাল যদি আপুনি ভিডিও রেকর্ডিং কৰি যায় তেতিয়াহ'লে এইটো খুবেই এটা মানে কম পইচাত এইটো খুবেই এটা ভাল মাইক বয়া M1 মাইক লাগিলে অৰ্ডাৰ দিব পাৰে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব ধন্যবাদ